बोला बोला गो आनेंगे बोला গৰুকেইটা এতিয়া মেলিল নে কিহেনে সন্ধিয়া সময়ত গৰু বিচাৰি যাওঁ হাঁহকেইটা হাঁহো বিচাৰিব লাগে গৰু বিচাৰিব লাগে গৰুটো বান্ধি থৈছিলোঁ ওচৰৰ মানুহ এঘৰ বাৰীত কিন্তু মেলি দিলে নে কিহেনে কোনো গেৰেণ্টি নাই তামোল খাই খাই দেখা অৱস্থা বেয়া হৈ গৈছে এতিয়া যাওঁ গৰু বিচাৰিবলৈ আৰু মানুহজনীৰ কাৰণে ৰখি আছোঁ হয় গছজোপাত এইবা গছত বান্ধিছিলোঁ নাই আৰু গৰু হাইফালে গ'ল নেকি ধেৰ গৰু দেখি পাইছোঁ আমি গৈ আছোঁ এতিয়া গৰু বিচাৰি সন্ধিয়া সময়ত এইফালে আজি পূৰ্ণিমা নেকি জোন ওলাইছে আৰু গৰুটো বিচাৰি পোৱা নাই ওচৰৰ মানুহ এঘৰ বাৰীত বান্ধি থৈছিলে কিন্তু গৰুজনী মেলি দিলে কিহেনে দেখাটো নাই এইফালে আমাৰ নামঘৰ ফাইনেলি গৰু বিচাৰি পাই গ'লোগৈ আজি লাষ্ট আজি হ'ল 2 জানুৱাৰী আজিৰ পৰা মদ ভাং কিবা তামোল চামোল চব খাবলৈ বাদ দিম আৰু অৱস্থা একেবাৰে বেয়া হৈ গৈছে তামোল চামোল খাই কৰি ৰাতকেইটা একদম যোৱা কালি জানুৱাৰীৰ দিনা এখনৰ পিছত এখন তামোল খাই আছোঁ তামোল খাই একদম অৱস্থা বেয়া হৈ গৈছে সেইফালে গৰু বিচাৰি গৈ আছোঁ মানে গৰু দেখিলোৱে চাগে আৰু আইজনী গৰুজনী তাৰপিছত আমাৰ ঘৰটো এইজনী মানুহজনী মোৰ লগত আহিছিলে গ'লগৈ আৰু এইফালে আমাৰ ঘৰটো আৰু এইফালে আমাৰ নামঘৰটো আৰু এইটো মেইন ৰাস্তাটো এইটোৱে আমাৰ গাঁৱৰ ৰাস্তা ক'ত আহি পাই যায় গৰুজনী ইমান দূৰ আহি পাই গ'লে মানে বুজি নাপাওঁ মানে মেলি দিয়াৰ পাছত মানে নেমেলিলোঁ আৰু খোল খালে ওচৰতে থাকিব লাগে গৰুবোৰ একদম নাই কিমান দূৰ আহি পাই গ'ল চাচোন এইফালে আমাৰ ঘৰ কিমান দূৰ কমচে কম বহুত দূৰ আৰু ফাইনেলি গৰু বিচাৰি পাই গ'লোঁ আৰু এইফালৰ মানুহ ঘৰত মানে ছোৱালীজনী অগ্নিবীৰ সেইবোৰ আৰ্মিৰ চাকৰি মানে পাইছে আৰু সেইকাৰণে কথা চথা পাতিলোঁ আৰু গৰুজনীও লাহে লাহে ঘৰলৈ গৈ আছে এইটো চাওক আমাৰ গাঁৱৰ ৰাস্তা আলি ফাইনেলি গৰু বিচাৰি পাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰৰ পিনে এইজনী গৰুজনী তাৰ ঘৰত গৈ আছোঁ আৰু ঠাণ্ডা পৰিছে দেই ঠাণ্ডা পৰিছে আৰু কেইদিনমানৰ পাছত আৰু মানে কি কয় ফেব্ৰুৱাৰী মানত আকৌ যাম আৰু বাহিৰত যাম আৰু কাম চাম কৰিবলৈ আৰু ছুটীত আহিছিলোঁ কমচে কম 3 মাহ ছুটীত আহিছিলোঁ 3 মাহ আৰু 1.5 মাহ আছে আৰু